থান ইনফৰমেশ্যন গোপালমঠ ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি 14/6/2020 ইংৰাজী তাৰিখে স্বেচ্ছাসেৱী সংগঠন ৰইজৰ উদ্যোগত আৰু বৰক্ষেত্ৰী সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ সহযোগত ৰক্তদান শিবিৰ স্থাপন কৰা হয়। সেয়েহে ৰাইজক আমি জনাবলৈ খুজিছোঁ উপস্থিত থাকে বৰক্ষেত্ৰী স্থানীয় বিধায়ক নাৰায়ণ ডেকা, লগতে উপস্থিত থাকে মহন্ত ছাৰ আৰু অন্যান্য বিজেপিৰ কৰ্মকৰ্তাসকল, লগতে থাকে গণ্যমান্য ব্যক্তিসকল আৰু কিছুমান ৰাইজে সহায় কৰিছে ব্লাড ডনেটৰ কাৰণে।